Hello everyone. মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ডিসকাস কৰিম আসাম জিঅ'গ্ৰাফি MCQ কুৱেশ্যনৰ ওপৰত। কুৱেশ্যনকেইটা অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো শেষলৈ চাব। ভাল লাগিলে সাবস্ক্ৰাইব কৰি ল'ব। আজি প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 78.48 বৰ্গ কিলোমিটাৰ। 2 নম্বৰ প্ৰশ্ন, আজি আয়তনৰ হিচাপত অসম ভাৰতৰ কিমান শতাংশ? বি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 2.39 শতাংশ। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসম সীমান্ত লাগি থকা বিদেশ দেশখন হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটান আৰু বাংলাদেশ। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 79.05 মিটাৰ। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ ভূভাগক মুঠ কেইটা ভূপ্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 4টা। 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এ নলবাৰী, বি কাৰ্বি আংলং, চি নগাঁও, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কাৰ্বি আংলং। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ মুঠ জিলা সংখ্যা কিমান? এ 34খন, বি 32খন, চি 35খন, ডি 31খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 35খন। 8 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 725 কিলোমিটাৰ। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ মাটিকালি পৰিমাণ কিমান? বন্ধুসকল, ইয়াৰ এ হ'বনে বি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি 880 বৰ্গ কিলোমিটাৰ। 10 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালি পৰিমাণ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 13 বিঘা 3 কঠা। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমত অৱস্থিত লাইকে শৃংগৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1959 মিটাৰ। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমত অৱস্থিত মহাদেও শৃংগৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1739 মিটাৰ।
13 নম্বৰ কুৱেশ্যনটো লাইছোঁ অসমৰ আটাইতকৈ ক্ষুদ্ৰতম জিলা কোনখন এ নলবাৰী বি হাইলাকান্দি চি যোৰহাট ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি হাইলাকান্দি 14 নম্বৰ কুৱেশ্যন অসমৰ ৰাজধানী কি এই কুৱেশ্যনটো সকলোৱে জানে তথাপিও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি দিছপুৰ 15 নম্বৰ কুৱেশ্যন অসমত অৱস্থিত থেইপিবাং শৃংগৰ উচ্চতা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1866 মিটাৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে দিছপুৰক অসমৰ ৰাজধানী মৰ্যাদা কিমান চনত দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1973 চনত 17 নম্বৰ কুৱেশ্যন অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7খন 18 নম্বৰ কুৱেশ্যন অসমত মুঠ কিমানখন অভয়াৰণ্য আছে 12খন 18খন 20খন 21খন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 18খন 19 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ কাজিৰঙা অভয়াৰণ্যক কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মৰ্যাদা দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1 জানুৱাৰী 1947 চনত বন্ধুসকল আজি অন্তিমটো প্ৰশ্ন আপোনালোকৰ মুখত ভিডিঅ'টো ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব বুলি আশা থাকিল 20 নম্বৰ কুৱেশ্যন অন্তিমটো কুৱেশ্যন অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান